সকলো নিবনুৱাই আশাৰে বাট চাই থকা এটা পৰীক্ষা APSC প্ৰিলিমছ আৰু APSC মেইনছ। এতিয়া APSC এই বছৰৰ বাবে 262টা পদৰ বিজ্ঞাপন মুকলি কৰা হ'ল। প্ৰতিজন স্নাতক বা স্নাতকোত্তৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে বহুত আশাৰে বাট চাই থাকে যে APSC মই দিম। তেওঁলোকৰ বাবে সুখবৰ, অহা 28 মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। apscrecruitment.in মোৰ ডেছক্ৰিপশ্যন লিংকত দিয়া আছে। আৰু সেই ৱেবছাইটত গৈ আপুনি 21 বছৰৰ পৰা 38 বছৰ বয়সৰ যিকোনো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। এপ্লাইত লাগিব মানে আবেদনত লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অনলাইন যিখন আজিকালি কাৰ্ড ওলায় সেইখন লাগিব, স্মল ফেমিলি নৰ্মছৰ যিখন ফৰ্ম সেইখন ফিল আপ কৰিব লাগিব, আৰু চাকৰিয়ালসকলে যদি এপ্লাই কৰে তেতিয়াহ'লে NOC বাধ্যতামূলক। এতিয়া 21ৰ পৰা 38 বছৰ, মই পুনৰ কৈছোঁ 21ৰ পৰা 38 বছৰ বয়সৰ যিকোনো শিক্ষিত নিবনুৱাই স্নাতক উত্তীৰ্ণ তেওঁলোকে APSCৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পৰীক্ষাটো মেবি হ'বগৈ জুলাই বা আগষ্টত, আৰু আবেদন প্ৰক্ৰিয়া চলিব 29 এপ্ৰিললৈকে। 28 মাৰ্চৰ পৰা 29 এপ্ৰিল, এমাহ। এতিয়া সকলোৱে এটা ফিজটো বেলেগ বেলেগ, বিশেষকৈ আমাৰ যিসকল ফিমেল যুৱতীসকলৰ ফিজ তেনেকৈ ৰখা নাই। তেওঁলোকে এটা প্ৰচেছিং ফিজ আৰু GST চাৰ্জ দিব লাগিব 47 টকা, আৰু SC ST খিনিৰ বাবেও ফিজ তেনেকৈ ৰখা নাই। আৰু ফিজৰ ষ্ট্ৰাকচাৰখিনি মই আপোনালোকৰ সন্মুখত দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব কিমান কিমান ফিজ হ'ব, বেছি নহয়। আৰু জেনেৰেলখিনিতো এনেও দিবই লাগিব, 297 ৰুপিজ দিব লাগিব, দেখিছে। এতিয়া আহক তাৰ মডিউল আৰু কেনেকৈ এপ্লাই কৰিব। তাৰ আগতে কৈ ল'বলৈ পাহৰিছোঁ মই, বিশেষকৈ OBCৰ ক্ষেত্ৰত 3 বছৰ ৰিলেক্সেশ্যন আছে বয়সৰ, SC ST ক্ষেত্ৰত 5 বছৰ, আৰু PWD মানে বিশেষভাৱে সক্ষম কেণ্ডিডেটৰ ক্ষেত্ৰত যিটো বয়সৰ ঊৰ্ধ্বসীমা দিছে তাৰ পৰা 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে, মানে 10 বছৰ বেছিখিনিও ইয়াত এপ্লাই কৰিব পাৰিব। গম পালে? এতিয়া আহক মেইন টপিকটোলৈ, কেনেকৈ এপ্লাই কৰিব। apscrecruitment.in গৈ পেলাই আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি আবেদন প্ৰক্ৰিয়াৰ মাজলৈ সোমাই যাব লাগিব, আৰু তাত ডকুমেণ্টছখিনি কেনেকৈ দিব, কি কৰিব, মই নেক্সট ভিডিঅ'ত লৈ আহিম। চাই থাকক মেক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটো।